মৰমৰ শিক্ষাৰ্থীসকল, আজি তোমালোকক মই চতুৰ্দশপদী কবিতা বা সনেটৰ বিষয়ে কিছু কথা চমুকৈ ক'ব বিচাৰিছো। এই সনেট প্ৰথম সৃষ্টি হৈছিল ইটালী দেশত 1400 শতিকাত। সেই সময়ত ইটালীৰ কবি পেটাৰ্কাই সনেট ৰচনা কৰিছিল। ইয়াৰ পিছত ডান্তে, শেক্সপিয়াৰ, ৱৰ্ডছৱৰ্থ, মিল্টন, টেছো আৰু জন কিটছৰ দৰে প্ৰখ্যাত কবিসকলে সনেট ৰচনা কৰিছিল। ভাৰতীয় সাহিত্যত সনেট ৰচনা কৰিছিল মাইকেল মধুসূদন দত্তই। আৰু অসমীয়া সাহিত্যত পোনপ্ৰথম সনেট ৰচনা কৰিছিল পণ্ডিত হেমচন্দ্ৰ গোস্বামী দেৱে। আৰু হেমচন্দ্ৰ গোস্বামী দেৱে লিখা এই সনেট কবিতাটো হ'ল প্ৰিয়তমাৰ চিঠি। এতিয়া সনেট মানেনো কি? সনেট কবিতাটো কেনেকুৱা? প্ৰথম কথা, সনেট হ'ল 14 শাৰী বুলি মই কৈছো, 14টা শাৰীযুক্ত কবিতা। আৰু প্ৰতি শাৰীত 14টাকৈ আখৰ আছে। অৰ্থাৎ 14 শাৰী যুক্ত কবিতা আৰু প্ৰতিটো শাৰীত 14টাকৈ আখৰ থকা কবিতাই হ'ল সনেট কবিতা। আৰু এই সনেট কবিতাটোক দুটা ভাগত ভাগ কৰা হৈছে। প্ৰথম ভাগক কোৱা হয় অষ্টক। অষ্টক মানে 8 শাৰীযুক্ত। দ্বিতীয় ভাগক কোৱা হ'ব ষষ্ঠক, মানে 6 শাৰীযুক্ত। প্ৰথম 8 শাৰীযুক্ত কবিতা ভাগক অক্টেভ, OCTAV অক্টেভ, আৰু পিছৰ ষষ্ঠক ভাগক ইংৰাজী কোৱা হয় সেষ্টেট, SESTET, সেষ্টেট বা অষ্টক। আৰু ষষ্ঠক হিচাপে সনেটক ভাগ কৰা হৈছে। অষ্টক মানে 8 শাৰীযুক্ত, ষষ্ঠক মানে হ'ল 6 শাৰীযুক্ত। এতিয়া এই সনেটত অষ্টক ভাগত থাকিব সাধাৰণ বৰ্ণনা আৰু ষষ্ঠ ভাগত থাকিব প্ৰমাণ আৰু উপসংহাৰযুক্ত বৰ্ণনা। প্ৰথম ভাগত থাকিব সাধাৰণ বৰ্ণনা আৰু দ্বিতীয় ষষ্ঠ ভাগত থাকিব প্ৰমাণ আৰু উপসংহাৰযুক্ত বৰ্ণনা। অৱশ্যে অসমীয়া সাহিত্যত এই নিয়ম এতিয়া মানি চলা দেখা নাযায়। এই সনেট কবিতা আমি আলোচনা কৰিবলৈ হলে আমাৰ একটা সুন্দৰ উদাহৰণ প্ৰিয়তমাৰ চিঠিটোকে আমি, চিঠি নামৰ কবিতাটোকে আমি ল'ব বা সনেটটোকে ল'ব পাৰো। এই প্ৰিয়তমাৰ চিঠিৰ কবিতাৰ প্ৰথম 8 শাৰী আকৌ 4টা ভাগত ভাগ কৰা হৈছে। অষ্টক ভাগত মানে 8 শাৰীত প্ৰথম 4, দ্বিতীয় 4 ভাগ। প্ৰথম 4 শাৰী লাইন, পিছৰটো 4 শাৰী লাইন। আৰু প্ৰথম 4 শাৰী লাইনৰ প্ৰথম শাৰী লাইনটোত যদি আমি ক বুলি ধৰি লওঁ, তেতিয়াহ'লে চতুৰ্থ শাৰীৰ লাইনটো আমি ক বুলি ধৰিব লাগিব।
কিয় জানানে যে প্ৰথম শাৰী যেতিয়া শেষৰ বৰ্ণটো যিটো হয় চতুৰ্থ শাৰী শেষৰ বৰ্ণটো একেটাই হয় আৰু দ্বিতীয় শাৰী শেষৰ বৰ্ণটো যিটো হয় তৃতীয় শাৰী শেষৰ বৰ্ণটো একেটাই হয় উদাহৰণটো চোৱা সৌন্দৰ্যৰ বুকুৰ কাছলি উদঙাই হস্যৰি লাষ্টৰ শাৰীত আছে যি অমিয়া ঘঁহা আছে কতো আৰু নাই হস্যৰি দ্বিতীয় শাৰীত প্ৰকৃতিৰ চৌঘৰ চালপিত পিত তৃতীয় শাৰীত কুকুৰা ঠেঙিয়াই আখৰ পিতিত অৰ্থাৎ গোটেইটো সৌন্দৰ্যৰ বুকুৰ কাছলি উদঙাই ক প্ৰকৃতিৰ চৌঘৰ চালপিত পিত খ পিছতো খ হ'ব কাৰণ ত আছে কুকুৰা ঠেঙিয়াই আখৰ কীৰ্তিত খ যি অমিয়া ঘঁহা আছে কতো আৰু নাই ঠিকে আছে তাৰপিছত আমি চাওঁ পিছৰ চাৰিটা লাইন আকৌ পিছৰ চাৰিটা লাইনৰ প্ৰথম শাৰী ক হ'ব কবি নিকুঞ্জত ফুলি কত কবিতাই ক মলয়াত উটি উটি ফুৰে পৃথিৱীত খ তোমাৰ চিঠিয়ে কিন্তু জানে জিতি গীত খ কবিতাৰ কাব্যতাৰ গোন্ধকে নেপায় গতিকে প্ৰথম ক কবিতাই আৰু তৃতীয় শাৰী তৃতীয় শাৰী ত আছে মানে খ খ হিচাপে ভাগ কৰিলো ক খ খ ক প্ৰথম ৮ শাৰীত ভাগ কৰা হৈছে কি কি তেনেহলে ক খ খ ক ক খ খ ক কেনেকৈ হল বুজি পালে শেষৰ বৰ্ণকেইটাক লৈ এতিয়া আমি ষষ্ঠ ভাগৰ আমি আলোচনা কৰো ষষ্ঠ ভাগত আমি চাওঁ ষষ্ঠ ভাগত ফুল ফুলে সৰি যায় শুকাই বননি গ বসন্তৰ কুঁহিপাত ৰ'দত লেৰেলে ঘ তোমাৰ চিঠিয়ে পিয়ে জানে কি মোহিনী গ বননি মোহিনী বননি গ তাৰপিছত মোহিনী গ হল নিনি মিনি আছে তাৰপিছত লেৰেলে বসন্তৰ কুঁহিপাত ৰ'দত লেৰেলে ঘ পিছতো মিলি গৈছে চোৱা নিতৰ নোহোৱা লাহি নন ফুল মেলে ঘ লেৰেলে মেলে যত শুনো চুমা খাওঁ নেলাগে আমনি নত চৈকা এটা কমেডি গ'ল মোহিনীৰ লগত গ আছে ইপিনে গ হ'ব নেলাগে আমনি হৃদয়ত হেঁপাহৰ গোটা তৰা জ্বলে ঘ এতিয়া পিছৰ ষষ্ঠত কেনে কি হ'ব তেতিয়াহ'লে লাইন গ ঘ গ ঘ গ ঘ ঘ ঘ গ ঘ গ ঘ এতিয়া অসমীয়া সাহিত্যত কৈছে যে প্ৰথম সনেট ৰচনা কৰিছিল হেমচন্দ্ৰ গোস্বামী আৰু পিছত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা হিতেশ্বৰ বৰবৰুৱা পদ্মনাথ গোহাঁই বৰুৱা আৰু এইসকলে সনেট কবিতা ৰচনা কৰিছিল আৰু ডিম্বেশ্বৰ নেওগে ৰচনা কৰিছিল আমাৰ হেমচন্দ্ৰ গোস্বামীৰ উপৰিও ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা পদ্মনাথ গোহাঁই বৰুৱা হিতেশ্বৰ বৰবৰুৱা আৰু বুৰঞ্জীবিদ ডিম্বেশ্বৰ নেওগদেৱে সনেট ৰচনা কৰিছিল আৰু অসমীয়া সাহিত্যত প্ৰথম সনেট পুথি হল দুখন সেই দুখন ৰচনা কৰিছিল কবি হিতেশ্বৰ বৰবৰুৱা সেই দুখনৰ নাম হল এখন হল চকুলো আৰু আনখনৰ নাম হল মালস এখনৰ নাম চকুলো এখন হল মালস কিয় জানানে যে কবি হিতেশ্বৰ বৰবৰুৱাৰ জীৱনটো বৰ দুখৰ গোটেই পৰিয়ালটোৱেই বাকী সদস্যসকল তেওঁৰ সন্তানৰ পৰা সকলো অকালতে মৃত্যু ঘটিছিল
গতিকে তেওঁ সেইকাৰণে চকুলো কবিতা পুথিখন আৰু মালসখন আসলে শক কবিতাৰ পুথি বুলি ক'ব পাৰি। গতিকে এই দুখনে হ'ল অসমীয়া সাহিত্যৰ প্ৰথম সনেট কবিতা পুথি। আৰু অসমীয়া সাহিত্যৰ প্ৰথম সনেট হ'ল হেমচন্দ্ৰ গোস্বামীৰ প্ৰিয়তমাৰ চিঠি, আৰু প্ৰথম কবিতা মালস কবিতাটিৰ প্ৰথম সনেট কবিতা পুথি হ'ল চকুলো আৰু মালস। ধন্যবাদ। এতিয়া তোমালোক মই ভাবো যে আগলৈ আৰু বিস্তৃতভাৱে অধ্যয়ন কৰিবলৈ সুবিধা হ'ব। এতিয়া তোমালোকক যদি পৰীক্ষাত সোধে যে সনেট কাক কয়, তেতিয়া তোমালোকে লিখিব পাৰিবা যে 14 শাৰীযুক্ত আৰু প্ৰতিটো শাৰীতে 14টাকৈ আখৰ থকা কবিতাকে কোৱা হয় সনেট কবিতা। ধন্যবাদ।